Hi guys, it's me Pranjal. এই ভিডিওত আমি MySQL ডাউনলোড কৰি কেনেকৈ ইনষ্টল কৰিব পাৰি সেই প্ৰচিডিউৰখিনি আমি ওৱান বাই ওৱান জানিবলৈ ট্ৰাই কৰিম। ক্লিয়াৰ? তো আমি ফাৰ্ষ্ট যিকোনো ইণ্টাৰনেট ব্ৰাউজাৰ এটা লওঁ, তো লৈ গুগললৈ যাব। তো গুগলত গৈ MySQL ডেটাবেছ হৈছে, তো সেইখিনি আপুনি ডাউনলোড কৰিব কাৰণে ট্ৰাই কৰিব। তো MySQL ডেটাবেছ ডাউনলোড কৰিছোঁ। তো বাই ডিফল্টলি আপোনাক MySQLৰ ডাউনলোড URL এটা দেখাব। হৈছে নেট অলপ শ্ল' হৈ আছে। হৈছে ডাউনলোডটো দেখালে। তো আপুনি যদি নিউৱাৰ ভাৰ্চন ল'ব বিচাৰে তো উইণ্ডোজত যাব। তো উইণ্ডোজত গৈ আপোনাৰ মাই ইনষ্টলাৰ হৈছে MySQL ইনষ্টলাৰ। তো তাতে আপোনাৰ যিটো নিউ হৈছে আপডেট ভাৰ্চন, সেই আপডেট ভাৰ্চনটো শ্ব' কৰিব। ক্লিয়াৰ? ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ইনষ্টল কৰিব পাৰে। তো মই বাই ডিফল্ট অল্ডাৰ ভাৰ্চন লৈছোঁ, সেইকাৰণে আৰ্চিভলৈ যাওঁ। বুজিছে? তো আৰ্চিভত গৈ আপুনি চিলেক্ট কৰিব মাই ইনষ্টলাৰ। তো ইয়াতে আপোনাৰ ভাৰ্চনটো চিলেক্ট কৰিব। তো মোৰ ভাৰ্চনটো আছিলে 5.562 হৈছে। তাৰপিছত লগে লগে আপুনি ডাউনলোড কৰি দিব। তো ইয়াতে আপোনাৰ OS টো আহিব, তাৰপিছত আপোনাৰ ডাউনলোড কৰি দিব। ক্লিয়াৰ? তো ডাউনলোড হোৱাৰ লগে লগে কি হ'ল কি মোৰ অলৰেডি MySQLৰ যিটো অৰেকল ৱেবছাইটৰ লগইন প্ৰচেছ বিচাৰে। তো মোৰ অলৰেডি লগইন আছে, তো অট'মেটিকলি ডাউনলোড হৈ গৈছে। হৈছে লগইন আছে মোৰ অট'মেটিকলি, তো সেইকাৰণে মোৰ ডাউনলোড হৈ গৈছে। ক্লিয়াৰ? তো মোৰ কি হ'ল কি অলৰেডি ডাউনলোড আছে, তো মই এই ডাউনলোড প্ৰচেছৰটো ক্ল'জ কৰি দিছোঁ। আপোনাৰ লগইন যিটো মানে হেৰি পেজটো সেইটো মই দেখুৱাই দিওঁ। মই লগ আউট হৈ আহিছোঁ। তো লগ আউট এইটো হ'ল লগইন প্ৰচেছ। আপুনি ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্ট্ৰি কৰি আপুনি চাইন ইন কৰিব পাৰে। আপুনি তাৰপিছতে আপুনি কি হ'ল কি ডাউনলোডটো কৰিব পাৰে। যদি আপুনি একাউণ্ট ক্ৰিয়েট কৰিব বিচাৰে তেতিয়া ক্ৰিয়েট একাউণ্ট লৈ যাব। ক্লিয়াৰ? আমাৰ ডাউনলোড হৈ গৈছে। তো মই ডাউনলোডলৈ যাওঁ। তো ডাউনলোডলৈ যাওঁ। তো ডাউনলোডত অলৰেডি আছে। হৈছে আপুনি ডাবল ক্লিক কৰি বা ৰাইট ক্লিক কৰি ইনষ্টল কৰিব পাৰে। ক্লিয়াৰ? তো এইখিনি অলপমান প্ৰিপেয়াৰ কৰোঁতে অলপ টাইম লয়। তো অলপ ৱেইট কৰিব লাগিব। তো অলপ টাইম লৈছে। আপুনি এইখিনি অহাৰ আগতে আপুনি য়েছ বুলি এটা কনফাৰ্মেশ্যন দিবলগীয়া হয়। তাৰপিছত এইখিনি মানে যিটো এতিয়া প্ৰচেছ চলি আছে সেই প্ৰচেছটো মানে ষ্টাৰ্ট হ'ব। অ'কে কমপ্লিট হৈছে। অ'কে অৰেকলৰ যিটো ইনষ্টলাৰ ৱেজাৰ সেইটো শ্ব' কৰিব ধৰিছে। হৈছে তো আপুনি লাইচেঞ্চটো একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰি নেক্সট হৈছে। নেক্সট কৰি আপুনি ছাৰ্ভাৰ অনলি আমি ডিফল্টত কি আছে চাই লওঁ। হৈছে ডিফল্টৰ MySQL ভিজুৱেল ষ্টুডিঅ' এইটো ডিফল্ট হেৰিটো আছে। হৈছে যদি ইনষ্টল কৰিব পাৰে তো বেক কৰি আমি অনলি ছাৰ্ভাৰটো লৈছোঁ। হৈছে ছাৰ্ভাৰ অনলি নেক্সট ইয়াতে ছাৰ্ভাৰ আছে। হৈছে 5. ক্লিয়াৰ? কনফাৰ্ম কৰি লৈছোঁ এবাৰ। তো আপুনি নেক্সট কৰিব। নেক্সট কৰি ৰেডি টু ইনষ্টল দেন এক্সিকিউট।
তো 100% হ'ব লাগিব okay completed then next হৈছে এতিয়া কমপ্লিট হোৱাৰ পিছত এইটো কনফিগাৰেশ্যন ৰেডি হ'ব নেক্সট কৰিব লাগিব অ'কে ইয়াতে এটা ডিফল্ট পৰ্ট আপোনাৰ 3306 হৈছে চাৰ্ভাৰৰ কাৰণে চাৰ্ভাৰ ডেডিকেটেড কম্পিউটাৰ কাৰণে যদি আপোনাৰ মাল্টিপল কম্পিউটাৰ আছে পৰ্ট নম্বৰ 3306 হৈছে পাইপ নে কি মানে এতিয়া মাইস্কুৱেল হৈ যাব যদি এডভান্স লাগে আপুনি এডভান্সত ক্লিক কৰি নেক্সট কৰিব পাৰে তো বৰ্তমান আমাৰ এডভান্সৰ প্ৰয়োজন নাই হৈছে পিছত চাম এইবোৰ ক্লিয়াৰ হৈছে তো এবাৰ চাই ল'ব পাৰে ভালকৈ নেক্সট হৈছে ইয়াতে আপুনি পাছৱৰ্ড দিব পাৰে মই ইয়াতে পাছৱৰ্ড দিছোঁ abc@1234 হৈছে আপুনি যিকোনো দিব পাৰে মই জাষ্ট এটা ডেমো হিচাপে ইউজ কৰিছোঁ abc@1234 হৈছে তো এইটো উইক হিচাপে শ্ব' কৰিব আপুনি যদি ইউজাৰ এড কৰিব বিচাৰে তেতিয়াহ'লে এড ইউজাৰ ক্লিক কৰি আপুনি ইউজাৰ এড কৰিব পাৰে আছে যদি আপুনি বিচাৰে হৈছে তো বাকীখিনি ঠিকে আছে অ'কে অ'কে দেন নেক্সট হৈছে যিটো উইণ্ড'জ ছাৰ্ভিচ নেম হ'ব এইটো মাই SQL 55 এইটো আপুনি চেঞ্জো কৰিব পাৰে এইটো ডিফল্ট যিটো আছে মই ডিফল্টভাৱে ৰাখি দিছোঁ হৈছে দেন আপোনাৰ ষ্টেণ্ডাৰ্ড ছিষ্টেম দেন নেক্সট হৈছে এইখিনি আপোনাৰ কনফাৰ্মেশ্যন থাকিব যেতিয়া আমি এক্সিকিউট কৰিম এটা এটা কৰি চেক কৰিব হৈছে এক্সিকিউট কৰিলোঁ তো এটা এটা বস্তু চেক কৰি কৰি ইনষ্টল হৈ গৈ থাকিব হৈছে কনফিগাৰেশ্যন হৈছে হৈ গ'লে ছাকচেছফুলি আহিছে তো ফিনিছড ফিনিছ এইটো আমি নেক্সট কৰি ফিনিছ কৰিব লাগিব কনফিগাৰেশ্যন কমপ্লিট নেক্সট ফিনিছড হৈ গ'লে তো এতিয়া আমি চাব বিচাৰোঁ তো মাইস্কুল এটা কমাণ্ড প্ৰমত আহে তো মাইস্কুল যেতিয়া আপুনি টাইপ কৰিব চাৰ্জত কৰি এইটো মাইস্কুল কমাণ্ড লাইন ক্লাইণ্ট বুলি আহিব সেইটো আপুনি ক্লিক কৰিব হৈছে ক্লিক কৰি আছে আপোনাৰ পাছৱৰ্ডটো এণ্ট্ৰি কৰিব পাছৱৰ্ডটো কি আছিলে আমাৰ abc@1234 হয়নে এইটোৱে অ'কে হৈ গ'ল হৈছে এইটো মাইস্কুলৰ মানে টাৰ্মিনেল যদি আপুনি ডাটাবেছ চাব বিচাৰে তেতিয়াহ'লে শ্ব' ডাটাবেছ হৈছে কলন এটা দিব লাগিব যাতে এই চেণ্টেন্সটো ক্লজ হৈ যায় হৈছে এইখিনি আমাৰ হেৰি আছে এইখিনি ডাটাবেছ আছে ক্লিয়াৰ তো আমি এক্সিট কৰি ওলাই যাওঁ ইয়াৰ বাদেও আমি যে নৰ্মেলি উইণ্ড'জৰ যিটো কমাণ্ড প্ৰম আমি তাৰ পৰা চাব পাৰোঁ তো চাৰ্চ কৰিব কমাণ্ড প্ৰম আহিলোঁ তো ইয়াতে আমি ডাইৰেক্টলি চি ড্ৰাইভলৈকে যাব লাগিব তো মই CD ডট মাৰি বেক হৈ গৈছোঁ ক্লিয়াৰ তো বাই ডিফল্ট আমাৰ যিমানবোৰ ছফ্টৱেৰ ইনষ্টল কৰোঁ তো ক'ত ইনষ্টল হয় প্ৰগ্ৰাম ফাইলত তো প্ৰগ্ৰাম ফাইললৈ যাব লাগিব হৈছে প্ৰ লিখি আপুনি টেপটো মাৰিব কমপ্লিট চেণ্টেন্সটো আহি যাব তো তাৰপিছত আমাৰ তাতে কি থাকিব ডিয়াৰ মাৰি আমি লিষ্টটো চাব পাৰোঁ তো লিষ্টটো চাবৰ কাৰণে আমাৰ দেখিছে মাইস্কুল তো
তো MySQL বুলি হৈছে তো cd MySQL তো তাৰ ভিতৰত সোমাব লাগিব এণ্টাৰ ডিআৰ মাৰিব ডিআৰ মাৰাৰ পিছত আহিছে MySQL চাৰ্ভাৰ 5.5 বুলি আহিছে আহিছে দেখা পাইছে তো লিখিব cd MySQL মানে ডবল কটৰ ভিতৰত লিখিব হা ক্লিয়াৰ ls সৰি এইটো লিনাক্সত হয় তো উইণ্ডোজৰ কাৰণে ডিআৰ মাৰিব লাগে ডিআৰ তো ইয়াতে আপুনি ডাইৰেক্ট বিনৰ ভিতৰত যাব লাগিব cd bin আচ্ছা ইয়াতে আপুনি টাইপ কৰিব লাগিব MySQL -p sorry -u username root space -p u for user space এটা লিয়ে -p আচ্ছা এণ্টাৰ মাৰিব এণ্টাৰ মাৰোতে আপোনাৰ পাছৱৰ্ড p for পাছৱৰ্ড বিচাৰিব পাছৱৰ্ডটো abc@1234 আছিলে সৰি এইটো আছিল নে বেলেগ আছিল এইটো আছিল চাগে 3 টিপি পালো চাগে তো abc@1234 yes হৈছে এইটো হ'ল MySQLৰ পেনেলটো খুলিলে টাৰ্মিনেল তো ইয়াতে যদি আপুনি show database মাৰে আপোনাৰ database show কৰিব ক্লিয়াৰ হৈছে তো এই ভিডিঅ'ত এইখিনিলৈকে এৰিলোঁ যদি আপোনাৰ কিবা ডাউট এণ্ড কিবা কুৱেৰি থাকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব হৈছে আৰু আপুনি প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব যাতে আপুনি আপডেট থাকিব পাৰে তো এই ভিডিঅ'ত আজিলৈ এৰিছোঁ বাই বাই